Hello guys, welcome back to Elise Blog channel. আজি মই আপোনালোকৰ লগত এগ ৰোল কেনেকৈ বনাই এটো বনাই দেখুৱাম বাৰু আৰু অতি সহজ সৰল ভাবে ঘৰতে বনাই দেখুৱাম গতিকে তাৰ বাবে মই এটা আটা এনেকুৱাকৈ মাৰি পেলাই থৈ দিছো আগতে মাৰি ললো আৰু এনেকুৱাকৈ চাৰিটা মই লাৰু বনাই ললো তাৰ পিছত এখিনি মই লগতে বেলিও লৈছো সকলোখিনি সিৰিয়ালি মই দেখুৱাই গৈছো কাৰণ আটা এনেকুৱাকৈ মাৰা ৰুটি বনোৱা একেবাৰে সহজ গতিকে এখিনি মই ভালদৰে দেখুৱাই দিয়া নাই আপোনালোকে জানে যেহেতুকে মই ৰুটি যেনেকৈ বনাই তেনেকুৱাকৈ বনাম আপোনালোকে পৰঠা হিচাপতো বনাব পাৰে ইয়াত মই ঘি ইউজ কৰি বনাম গতিকে ৰুটিখন আগতে মই বনাই লওঁ এতিয়া মই ইয়াতে অকনমান ঘি এনেকুৱাকৈ দি লৈছো ৰুটিখন হৈ গলে আমি ৰুটিখন নমাই লম ৰুটিখন নমাই পেলাই এয়া নমাই ললো সকলোখিনি মই ইফালে মই তেল দি লৈছো তোৱাখনত এতিয়া ইয়াতে কি কৰিম ন বাৰু ইয়াতে অমলেটটো মই বনাই লম অমলেটটোৰ ওপৰত এখিনিকৈ লৰাই ললো লগতে ইয়াতে এতিয়া বনাই থোৱা ৰুটিখন দি দিছো দি পেলাই অকনমান সময়ৰ বাবে হাতেৰে টেপি দিব এনেকুৱাকৈ আৰু লগতে যেতিয়া হৈ লব এটি নমাই পেলাই আপোনালোকে আগবাঢ়িব যিখিনি আমি সবজিখিনি ইয়াতে ব্যৱহাৰ কৰিম গতিকে এখন হৈ গৈছে এখিনি নমাই লৈ আছো এতিয়া আমি আগবাঢ়িম সবজিটোৰ ফালে এতিয়া ইয়াতে মই কি কাটি ৰাখিছো যিখিনি ইয়াতে ইউজ কৰিম মই ইয়াতে লৈ লৈছো পাতকবি ইয়াতে লৈছো গাজৰ ইয়াতে ললো মূলা ইয়াতে লৈছো শিমলা মিৰ্চ আৰু লগতে ইয়াতে ললো মই অকনমান তিয়হ আৰু ইয়াত লৈছো বিলাহী আৰু ইয়াত লৈছো পিয়াজ গতে ইখিনি মই ইয়াতে ভালদৰে ভাজিও ললো যাতে বেছিকৈ নাভাজিব যাতে ইখিনি ভাল নালাগিব কাৰণ অকনমানকৈ ভাজি লব গতিকে হৈ গৈছে ইখিনি এতিয়া সজাই পেলাই দেখুৱাই আছো বাৰু কেনেকুৱা হৈ আছে লৈ আছো ইয়াতে কি দিম হবিখিনি কৈ আছো মই সবজিখিনি দি লৈছো কিন্তু তিয়হখিনি মই ভাজি লোৱা নাই ইখিনি মই কেঁচাই ইউজ কৰিছো কেঁচাই ভাল লাগে এটো গতিকে আৰু ইয়াতে অকনমান সস ব্যৱহাৰ কৰিছো টমেটো সস আৰু লগতে ইয়াতে মই অকনমান ইউজ কৰিম জলকীয়াৰ গুৰি আৰু অকনমান নিমখ আপোনালোকে সোৱাদ অনুসৰি ইয়াতে ব্যৱহাৰ কৰিব পাৰিব মই আগতে দি লোৱা নাই এখিনি পাছত ইউজ কৰিছো গতিকে আপোনালোকক ভালদৰে দেখুৱা নহলে হেতু আপোনালোকে এটো দি লব পাৰিব আৰু ইয়াতে আপোনালোকে ইউজ কৰিব অন্য কিবা যদি ইনগ্ৰেডিয়েন্ট সবজি কিবা ইউজ কৰিব বিচাৰে ইউজ কৰিব পাৰে কিন্তু ইয়াতে সিল কৰিবৰ বাবে মোৰ তাতে বাটাৰ পেপাৰ নাই গতিকে মই ইয়াতে কি কৰিলো বুদ্ধি এটা উলিয়াই পেলাই ইয়াতে মই খলা ইউজ কৰি পেলাই এটো সিল কৰিলো কাৰণ সিল কৰাটো খুব ইম্পৰ্টেন্ট নহলি এটো ওলাই যাব গতিকে মই এখিনি খজাই ললো মোৰ হৈ গৈছে দেখিবলৈ পাইছে না খুব ধুনিয়া হৈছে আপোনালোকে এনেকুৱাকৈ ঘৰত ট্ৰাই কৰিব পাৰে খুব ভাল লাগে মই বনালো মোৰ ভালেই লাগিলে গতিকে কেনেকুৱা পালে আপোনালোকে ৰেচিপি এগ ৰোলটো গতিকে যদি ভাল পালে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আগলৈ ভিডিঅ'বোৰ পাই থকাৰ বাবে আপোনালোকে কাষত থকা বেল আইকনটোত ক্লিক কৰি দিব গতিকে আজিলৈকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো